हेलो फ्रेंड्स की खबर निश्चय আপোনালোক ভালে আছে আৰু মই ভালে আছো মৰঞ্জে মোৰ আজি আন এটা ব্লগ বুলি আপোনালোকক স্বাগতম জনাইছো আৰু মোৰ কাষত বহি আছে আপোনালোকৰ সকলোৰে পৰিচিত বলিষ্ঠ অভিনেতা সম্পক শৰ্মা আৰু বিশিষ্ট নাট্যকাৰ পৰিচালক ভ্ৰাম্যমান থিয়েটাৰৰ গতিকেলৈ সম্পক শৰ্মা বুলি ক'বলৈ গ'লে নামটো মই বহুবাৰ ঘৰত মই আওৰাইছো কেনেকে ধৰণে কম নামটোতে এটা গধুৰ যেটো এটা আমাৰ ভাব মানে মানুহে কি হয় এখন সিৰিয়েল হক বা এখন নাটক যেতিয়া আমি চাও যেতিয়া এজন ক্যাৰেক্টাৰে এটা নেগেটিভ যেতিয়া ক্যাৰেক্টাৰ কৰি থাকে সেই মানুহজনক আমি সেই ধৰণৰে চোৱা যায় আৰু যদি পজিটিভ ক্যাৰেক্টাৰ এটা যদি কৰে আমি সেই মানুহজনকো এটা পজিটিভ মাইন্ডত বা পজিটিভ ধৰণৰে সেই মানুহজনক আমাৰ চোৱা যায় গতিকেলৈ মই তেখেতৰ নামটো একচুয়ালি লবৰ কাৰণে মই বহুবাৰ মই ঘৰত মই চেষ্টা কৰিছো কিন্তু নামটো লোৱাৰো আমি যোগ্য নহয় আমি নিচে নগণ্য হয় তেখেতৰ মানত আৰু যেনেকে কয় ন অৰণ্যৰ মানে ৰজা হল সিংহ গতিকেলৈ আমাৰ ভ্ৰাম্যমান জগতৰ মানে অভিনেতা যিজন আমাৰ সম্পক শৰ্মা তেখেতকো আমি সেই তুলনাৰে চাওঁ যেতিয়া আপুনি ষ্টেজত যেতিয়া আপুনি মানে এন্ট্ৰি হয় আপোনাৰ খুজ কাটলৰ আপোনাৰ ডায়লগৰ যেটো মানে গধুৰ যেটো আছে ন এই বস্তুটো আমি ফিল কৰো গতিকে মোৰ হসাই ক'বলৈ গ'লে আজি মই এইখিনিত আহিছো আপোনাৰ ওচৰত মই এনেকে বহিছো আপুনি যে মোক এই সময়কণ যে দিছে মোৰ কাৰণে তাৰ কাৰণে মই বহুত বেছি সৌভাগ্যৱান আপোনাৰ লগত মই কেনেকে ধৰণে কথা পাতিম মই সেইখিনিও মই একো ভাবি পোৱা নাই তাৰপিছত আপোনাৰ কেৰিয়াৰৰ বিষয়ে অকণমান দাদা কওকচোন তুমি যেটো কথা ক'লা যে ভ্ৰাম্যমান থিয়েটাৰৰ সিংহ আসলতে এখন হাবিত সিংহ ঢেৰ থাকে তাৰ মাজতে লিডাৰো থাকে সিংহৰো লিডাৰ থাকে ভ্ৰাম্যমান জগতখনৰ যেটো তাৰ মানে পৰিসীমা আৰু আজি যিমান দিন ধৰি ভ্ৰাম্যমান থিয়েটাৰ চলি আছে অসমৰ এনেকুৱা এখন ঠাই হয়তো নাই য'ত এতিয়া ভ্ৰাম্যমান যোৱা নাছিল বা যোৱা নাই মই থিয়েটাৰলৈ অহাৰ আগতেও আমাৰ এই ভ্ৰাম্যমান জগতত বহুত ভাল ভাল অভিনেতা অভিনেত্ৰীয়ে কাম কৰি গৈছে আৰু মই একেৰাহে ৩৫টা বছৰ ভ্ৰাম্যমানত কাম কৰিছো আৰু মোৰ এই সৌভাগ্য যে মই একেলেঠাৰিয়ে কাম কৰিব পাৰিছো মাজতে কৰোনাৰ কাৰণে এটা বছৰ আমাৰ ক্ষতি হ'ল সেইটো কথা সুধিম বাৰু কিন্তু কথা হ'ল অভিনয় ভাল পাওঁ যেটো চৰিত্ৰই নহওক প্ৰথমতে চৰিত্ৰটো এনালাইসিস কৰোঁ এই চৰিত্ৰটো কি কোন ক'ত আছে কি বিচাৰিছে গোটেইখিনি চাই তাৰ পটভূমিৰ ওপৰত সকলো চালিজাৰি চোৱাৰ পিছত সেই চৰিত্ৰটোৰ পাৰফৰ্মেন্সটো দিবৰ কাৰণে চেষ্টা কৰোঁ আৰু হয়তো সেই কাৰণে মানুহবিলাকে যিকোনো চৰিত্ৰতে অভিনয় কৰিলে কিছু সংখ্যক মানুহে আহি বাহ দিয়ে দাদা ভাল লাগিল আপোনাৰ অভিনয় চাই সেইখিনিতে সুখ পাওঁ কষ্টখিনি সাৰ্থক হয় আৰু ভ্ৰাম্যমান থিয়েটাৰৰ আৰ্টিষ্টৰ বিষয়ে ভ্ৰাম্যমানক যোনে জানে তেওঁলোকে ভালকে জানে যে ঘৰ দুৱাৰ এৰি 9 মাহৰ এটা পেকেজ টুৰ তাৰ মাজতে কেতিয়াবাহে ঘৰ পাওঁ কিন্তু টোটেলি আমি থিয়েটাৰখনলৈ গুচি যাওঁ এক কথাত ক'বলৈ গ'লে যে 9 মাহ আমি এখন থিয়েটাৰত চুক্তিবদ্ধ হওঁ তাৰ মাজত সুবিধা পালে ঘৰলৈ আহোঁ কিন্তু শো টাইমত আমি যাবই লাগিব যোৱাই যায় আপোনাৰ এতিয়ালৈকে কিমান কেইখন নাটক আপুনি লিখিলে নাটক আসলতে মই নাটক লিখাৰ এই হেঁপাহটো মোৰ স্কুলত পঢ়ি থকা দিনৰ পৰাই আছিল মই পঢ়া অৱস্থাতে প্ৰথম নাটক লিখিছিলো হায়াৰ সেকেন্ডাৰী পৰীক্ষা দি উঠি এখন নাটক লিখিছিলো অভিশপ্ত অৰণ্য বুলি এখন মোৰ প্ৰথম নাটক আছিল মানে MSRত কৰিছিলো তাৰ পিছত 1 লিখিছো 2 এখন কলেজত পঢ়ি থাকোতে কিন্তু 89ত মই যেতিয়া থিয়েটাৰলৈ আহোঁ তেতিয়া মই লিখাটোতকে
মই নিজকে অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে বেছি চেষ্টা কৰিছিলোঁ। তাৰমানে আপুনি অভিনেতা হোৱাৰ আগত আপুনি নাটক লিখিছিলোঁ। মই MSRত লিখিছিলোঁ, কিন্তু সেইটো মোৰ প্ৰফেশ্যনেল নাছিল। মই মানে তাগিদাত পৰি লিখিব লগা হৈছিল। তাতো এটা সৰু কাহিনী আছে। তাৰমানে আমাৰ এজনীয়ে এক্ট্ৰেছ আছিল, মানে অভিনেত্ৰী আছিল MSR নাটক কৰা। তেতিয়া এজনী চৰিত্ৰ থকা ছোৱালী থকা স্ক্ৰিপ্ট পোৱা বৰ দিগদাৰ হৈছিল। আমি এবাৰ নাটক কৰিব খুজি নাটক কৰিব পৰা নাছিলোঁ স্ক্ৰিপ্টৰ অভাৱত। তেতিয়া মই বাধ্য হৈ পেলাই এজনী নায়িকা মানে নাৰী চৰিত্ৰ থকা স্ক্ৰিপ্ট এটা লিখিছিলোঁ। সেইখনৰ নাম আছে অভিশপ্ত। তেনেকৈ লিখিবলৈ বাধ্য হৈছিলোঁ। মই এতিয়ালৈকে আপোনাৰ 72 হ'ল ভ্ৰাম্যমান থিয়েটাৰত। 72 মই 97ৰ পৰা লিখিছোঁ। প্ৰথমতে এখন এনেকৈ লিখিলোঁ 3-4 বছৰমান। বহুত থিয়েটাৰে তাগিদা দিয়ে, এটা নাটক দিয়ক। মই প্ৰথমতে ভয় খাইছিলোঁ যে মই নিজেও নাথাকিম, বেলেগক নাটকখন দিম, কিবা কৰে মানে। আৰু মানে মোৰ এটা প্ৰব্লেম হয় কি, মই নিজে এখন থিয়েটাৰত কাম কৰোঁ, আৰু কাম কৰা অৱস্থাত সেই গ্ৰুপটোৰ পৰা দলটোৰ পৰা মই এদিন বা দুদিনৰ কাৰণে আকৌ বেলেগ এখন থিয়েটাৰলৈ যোৱাত মোৰ অসুবিধা হয়। তাৰমানে মই লিড ল'ব লাগে। লিড লোৱা মানুহটোৱে যেতিয়া নাথাকে ৰিহাৰ্চেলটো থৰক বৰক হয়। সেইকাৰণে মই বেলেগত নাটক দিলেও এতিয়া খুব টানি টুনি ৰিডিংটো দিবৰ কাৰণে মই যাওঁ এটা বেলা দি মই মোৰ মনৰ ভাৱখিনি তেওঁলোকক বুজাই থৈ মই গুচি আহিব লগা হয়। সেইকাৰণে প্ৰথমতে নাটক এখনেই লিখিছিলোঁ, তাৰপিছত 2-3খনকৈ, হায়েষ্ট এবছৰ খালি মই 6খন নাটক লিখিছোঁ। সেইটো মোৰ মনত আছে, কিন্তু সেইটো মোৰ বৰ কষ্টকৰ হৈছে 6খন নাটক লিখিবলৈ গৈ। আপুনি 9 মাহ দিন বাহিৰতে লগতে থাকে, ইমূৰৰ পৰা সিমূৰলৈ, আৰু বাকী আপুনি যিকেইটা দিন পায় আপুনি ফেমিলিকে সময় দিবলৈ, নাটকতে সময় দিব, অলপ কষ্টকৰ হয়। আৰু এটা কথা সুধো, আপুনি যেতিয়া এখন থিয়েটাৰৰ লগত যেতিয়া আপুনি চুক্তিবদ্ধ হয়, আপুনি সেই আৰ্টিষ্টখিনিক লৈ কিনে আপুনি নাটকখন ভাবি কিনে লিখেনে, নে তাৰ আগতেই আপুনি প্ৰিপেৰেশ্যন কৰে? নহয়, প্ৰথমতে আৰ্টিষ্টকতো ভাবিব লগা হয়। মই বিশেষকৈ প্ৰথমতে মুখ্য অভিনেত্ৰী কোন আছে, লিড কোনে ল'ব নাটকত, তেনেকৈ থিয়েটাৰবিলাকেও ৰাখে, পাৰফৰ্মাৰ ৰাখে। গতিকে তেওঁলোকক কেন্দ্ৰ কৰি পেলাই প্ৰথমতে ষ্টৰী লাইনটো ভবা হয়। ভবাৰ পিছত বাকী চৰিত্ৰ যিবিলাক আছে তেওঁলোকক কাৰণে আকৌ স্পেচিয়েলি সেইটো ষ্টৰীত তেওঁলোকৰ চৰিত্ৰ উলিওৱা আছে। চাপ'জ এতিয়া মোৰ নাটকখনত এজনী নায়িকাক লৈ পেলাই মই নাটকখন আৰম্ভ কৰিব লগা হৈছে। ধৰক মুখ্য অভিনেত্ৰী এগৰাকীকে ৰাখিছে পাৰফৰ্মাৰ হিচাপে, যাক চাবৰ কাৰণে বেনাৰে ডাঙৰ ফটো আহিছে। গতিকে তেওঁক প্ৰাধান্য দিব লগা হয়, কাৰণ তেওঁক চাবৰ কাৰণে দৰ্শকে আহে। আৰু কিছুমান আমি আননউন কিছুমান আৰ্টিষ্টো আমাৰ থাকে, যি উঠি আহিছে, কাম কৰিছে, পাৰফৰ্মেঞ্চ দিব পৰা শক্তি আছে, কিন্তু স্ক'প পোৱা নাই। মই তেওঁলোককো তাৰমানে কি নিজৰ জেগাত কাম কৰিব পৰাকৈ মই ভাল স্ক'পে দিবলৈ চাওঁ, আৰু পায়ো। তেনেকৈ মোৰ নাটকবিলাকত মই ওৱান মেন শ্ব' কেতিয়াও নকৰোঁ, সদায় গ্ৰুপৰ ওপৰত মই ডিপেণ্ড কৰোঁ। তাতে লিড লোৱা কেৰেক্টাৰ বেলেগ থাকে, কিন্তু গোটেই গ্ৰুপৰে কাম থাকে। তাত সৰু কোনোবা এটা আৰ্টিষ্টে যদি 2টা চিনৰ কাৰণেও ওলাইছে, তাৰ সেই 2টা চিনতে তাৰ পাৰদৰ্শিতা দেখুৱাব পৰা সুবিধাকণ মই লিখনিত দিবলৈ চেষ্টা কৰোঁ। যদি আপুনি ক'ব বিচাৰে, চম্পক শৰ্মাই এটা বছৰত এখন থিয়েটাৰৰ নামত কিমান টকা চুক্তিবদ্ধ হয়? আচলতে এইটো ৰাজহুৱা কৰা অকণমান দিগদাৰ। তাৰমানে হ'লেও মই মানে কি, পইচা পাতিৰ ক্ষেত্ৰত বৰ বেছিকে লাগি নাথাকিলোঁ, আগৰ পৰাও থকা নাছিলোঁ। মই য'ত কাম কৰোঁ সেই নাট্য দলটোৰ মাৰি পেলাই মই পইচা লোৱাৰ পক্ষপাতি নহয়, আগতেও নহয়। মই তেনেকৈ বহুত থিয়েটাৰত পইচা এৰি থৈ আহিছোঁ। মানে কি, তেওঁলোকে কয় যে আমাৰ এইবাৰ বৰ এটা ঠিক নহ'ল ব্যৱসায়, আপুনি অকণমান চাই দিয়ক। তেতিয়া চাই দিওঁ আৰু তেনেকৈ আছোঁ। কিন্তু চলিবৰ কাৰণে এতিয়া মই যিবিলাক মাৰ্কেটত আপোনালোকে শুনি থাকে যে আমুক অভিনেতা ইমান লৈছে, আমুক অভিনেতাই কিমান লৈছে, কিন্তু সেইবিলাক ভিতৰুৱা কথাবিলাক কিমান দূৰ সঁচা মই নাজানো।
কিন্তু মই জানো এজন গেজেটেড অফিচাৰে যিটো দৰমহা পাব লাগে মই ঠিক তেনেকুৱা সমপৰ্যায়ৰ এটা পইচাই পাৰ মান্থ হিচাপত যদি উলিওৱা যায় তেনেকুৱা এটা এমাউণ্টে হয় বহু ক্ষেত্ৰত দেখিছো ভ্ৰাম্যমাণ জগতত বা থিয়েটাৰৰ বহু ক্ষেত্ৰত মানে বিতৰ্কত কিছুমান সোমাই পৰিছে মানে কি হয় মালিকবিলাকে আৰ্টিষ্টক পেমেণ্টৰ ক্ষেত্ৰত আৰু তেনেকে বহুত ট্ৰলো হৈছে গতিকে ৰাইজৰ চকুত বা সমাজৰ চকুত ভ্ৰাম্যমাণৰ প্ৰতি এটা বেয়া নিউজ গুচি যায় আপুনি সেই ভিত্তিত আপুনি কি ক'ব নাই চাওক এটা ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগটো মই উদ্যোগ হোৱা নাই যদিও বহুতো উদ্যোগ বুলি ক'ব খোজে মই সেই ভিত্তিতহে কৈছোঁ ইয়াত বহুত ভাল ভাল মানুহ জড়িত হৈ আছে বহুত সংস্কৃতিবান মানুহ প্ৰডিউচাৰ হিচাপেও বহুত ভাল প্ৰডিউচাৰ প্ৰশান্ত হাজৰিকাদেৱৰ তলত কাম কৰিছোঁ আবাহন থিয়েটাৰ কৃষ্ণৰয় থিয়েটাৰতো কাম কৰিছোঁ ৰতন লহকৰ বিষয়ে অসমৰ মানুহে নজনা নাই খুব ভাল প্ৰডিউচাৰ তাৰমানে মই এনেকুৱাও পাইছোঁ হেঙুল থিয়েটাৰত কাম কৰোঁতে মোক খুচুৰা পইচাটোলৈকে দিছিল যিটো মোৰ প্ৰাপ্য ধন আৰু তেতিয়া থিয়েটাৰবিলাকত বৰষুণ আহিলে পইচা কটা আজিকালি এনেকুৱা হয় যদি শ্ব' নহয় আৰ্টিষ্টে পইচা নাপায় চাবলৈ গ'লে বস্তুটো একচুৱেলি আমিতো প্ৰেজেণ্ট থাকোঁ ন কেতিয়াবা এনেকুৱা হয় মেকআপ টেকআপ লৈ বহি আছোঁ বৰষুণ আহিল শ্ব' নহ'ল কিন্তু আমি পে'মেণ্ট নাপালোঁ তেল পুৰি পেলাই গৈছোঁ ৰুমৰ পৰা শ্ব' কৰিম বুলি আকৌ আহিছোঁ দিনটো শ্ব' কৰিম বুলিয়ে ক'তো একো কাম নাৰাখি শ্ব'টো লক্ষ্য কৰিয়ে আছোঁ তাৰপিছতো আমি পে'মেণ্টটো নাপাওঁ এই ক্ষেত্ৰত এইটো চাবলৈ গ'লে একপক্ষভাৱে যদি চোৱা যায় তেতিয়াহ'লে মালিকসকলে এইটো আল্টিমেট অকণমান অন্যায় কৰা যেন লাগে আৰু এটা কথা কওঁ তাৰ মাজতে বহুতো মানে এইটো একচুৱেলি মই বিতৰ্কৰ ক্ষেত্ৰত কৈছোঁ বহুতৰ তেনেকে মই দেখিছোঁ যে মেইন যিকেইজন থাকে তেওঁলোকে পে'মেণ্ট পায় আৰ্টিষ্ট যিকেইজন থাকে তেওঁলোকৰ বোলে পে'মেণ্ট নাপায় এনেকুৱাও কিছুমান নিউজ মানে এইবিলাক কিছুমান হয় কোনোবা পাৰ্টিকুলাৰ কোনোবা এখন থিয়েটাৰত কোনোবা এজন প্ৰডিউচাৰে হয়তো কৰে কিবা বাধ্যত পৰি হয়তো কৰিছে যদি নাজানো এইটো মই সমূহীয়া ভিত্তিত নকওঁ সমূহীয়া ভিত্তিত এটা কথা ক'ব পৰা হৈছে আজি কেইবছৰমানৰ পৰা দেখা গৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ কাম কৰা মানুহখিনি বিশেষকৈ আৰ্টিষ্টখিনি তেওঁলোকৰ এমাউণ্টটোৰ ওপৰত এটা TDS কাটে এইটো গভৰ্ণমেণ্ট টেক্স TDS এমিউজমেণ্ট টেক্স সকলে কাটে আৰু TDSটো একচুৱেলি যেতিয়া টেক্স দিয়া যায় TDSটো ৰিটাৰ্ণ পায় আৰ্টিষ্টজনে TDSটো তেনেকুৱা এটা টেক্সৰ ভিতৰৰ এটা বস্তু মোৰ যেতিয়া TDSটো যদি কাটে চাম কিবা এটা পাৰ্চেণ্ট হেৰি কৰি পেলাই বাকী পইচাটো আকৌ মোৰ একাউণ্টলৈ ঘূৰি আহে কিন্তু মই থকা আজি কেইবাখনো থিয়েটাৰত দেখা গৈছে TDS কাটে কিন্তু TDSটো তেওঁলোকে জমা নিদিয়ে যাৰ কাৰণে পইচাটো আৰ্টিষ্টৰ ওচৰলৈ ঘূৰি নাহে এইটো এক প্ৰকাৰ 10% কাটে কিন্তু এইটো মাৰ্কা মৰা হৈ গৈছে এই বস্তুটোৰ ওপৰত আচলতে বিবেচনা হ'ব লাগে এইটো এটা আল্টিমেট তাৰমানে এটা শোষণ আজি টেক্সৰ কথা আছে কিছুমান মোৰ টেক্স ফাইল আছে তোমাৰ টেক্স ফাইল নথকা আৰ্টিষ্টটো বহুত আছে আৰু এটা লিমিট আছে সেই লিমিটৰ ওপৰতহে টেক্স হয় তাৰ তলত টেক্স নহয় বুজি নাপায় বহুতে TDS কাটিছে 10% এইটো এটা পইচা কটাৰ মালিকবিলাকৰ এটা এইটো তাৰমানে এনেকুৱা ধৰণৰ কথা হৈছে উপায় এটা উলিয়াই লৈছে কোনে এইটো কুবুদ্ধিটো দিছে নাজানো এই কুবুদ্ধি দিয়া এটা দল সৃষ্টি হৈছে ভ্ৰাম্যমাণ থিয়েটাৰত হা তেওঁলোকে অকল বেয়াবিলাকে চিন্তা কৰে কেনেকৈ তাৰমানে পইচা কমাই টকা হকা দি মালিকটো লাভত থাকিব লাগে নাটক কেনেকৈ ভাল কৰিব লাগে সেই চিন্তা কিন্তু তেওঁলোকৰ নাই নাটক ভাল কৰি মানুহ কেনেকৈ টানিব লাগে সেই চিন্তা নাই নাটকৰ পাণ্ডুলিপি কি নাটক কৰিব কিছুমান প্ৰডিউচাৰে আগমুহূৰ্তলৈকে গমেই নাপায় মোৰ এই 3খন নাটক কিনো কাহিনী গমেই নাপায় তেনেকৈ এই মাধ্যমটোত চলাই থকা 2-এজন প্ৰডিউচাৰ মই নিজে দেখিছোঁ মই নাম নকওঁ সেইবিলাক মানুহ আচলতে এইবিলাক লাইন এৰিব লাগে বেলেগ কিবা কৰিব লাগে ঠিকা ঠুকলি তেওঁলোকে আকৌ ডাংকুপ মাৰি কয় কি জানানে আমি থিয়েটাৰ খুলিছোঁ কাৰণেহে আৰ্টিষ্টে কাম কৰিব পাৰিছে আৰে থিয়েটাৰ নুখুলিলে আৰ্টিষ্ট কি মৰি গ'লহেঁতেন নেকি কাম নাই নেকি আৰু বেলেগ কাম নাই নকৰোঁ অভিনয় নকৰোঁ বেলেগ কিবা কৰিম সেইবুলি
শোষিত হৈ থাকিব নেকি মানুহ হয় সেইটো হ'ব পাৰে নেকি দুই একক দেখিছো পইচা থকা প্ৰডিউচাৰ এই থিয়েটাৰখন খুলি দিছো কাৰণেহে আৰ্টিষ্টে কাম কৰিব পাৰিছে নহ'লেতো ঘৰত বহি থাকিব লাগিল আৰে কিয় ঘৰত বহি থাকিলে মোৰ ঘৰ চলিব নেকি বেলেগতো উপায় আছে এতিয়া কৰোণা আহোঁতে আমাক কোনোবাই খুৱাইছিলে নেকি কোন প্ৰডিউচাৰে কেইটকা দিছিলে আৰ্টিষ্টক হয়তো উপায় নাপায় ৰেষ্টুৰেণ্ট খুলিছো কৰোণা কালত ৰাজভোগ আজিও চলি আছে আৰে বিকল্প সদায় আছে বিকল্প সদায় আছে মোৰ এইটো কামত মই ছাকচেছ হ'ব পৰা নাই মই বেলেগ কিবা এটা লাগিলো তাত তোমালোকে ইণ্টাৰফিয়াৰ কিয় কৰিবা যে মই খুলি দিয়াৰ কাৰণেহে আৰ্টিষ্ট আজি জীয়াই আছে মানে ইমান মহান ব্যক্তি হ'ব নালাগে তেওঁলোক এইবোৰ TDS CDS এইবিলাকৰ কাৰবাৰবিলাক এইবোৰ আচলতে ৰাজহুৱা হ'ব লাগে কিন্তু TDS মানে টেক্সৰ কি কৰিছে মইতো আজি কিমান দিন TDS 10% কাটিয়ে আছে কিন্তু ৰিটাৰ্ণ হ'লে এদিনো পোৱা নাই এইটো পইচা মই ৰিটাৰ্ণ পাব লাগে মোৰ নিজৰ ফাইল আছে এইটো আল্টিমেট 10%টো শোষণ মোৰ যদি এগ্ৰিমেণ্ট 10 টকাত হৈছে তাৰে 1 টকা 10% তুমি TDSৰ নামত মাইনাছ কৰি 9 টকা বুলি ধৰি থলো এগ্ৰিমেণ্টটো তেনেকৈ ভাবিব লাগিব বুজি পাইছানে আৰু চুক্তিখনটো যিখন চুক্তি থাকে সেইখন একো চুক্তিয়েই নহয় তাততো আচলতে চুক্তি তোমাৰ লগত মোৰ যেতিয়া এটা কোম্পানীৰ লগত কিবা এটা যদি চুক্তি হয় দুই পক্ষৰ মাজত এখন হেৰি হ'ব লাগিব এগ্ৰিমেণ্ট হ'ব লাগিব মই আপোনাৰ তাত ইমান টকাত থাকিম আপোনাক মই পাৰফৰ্মেঞ্চ দিম তাৰ বিনিময়ত আপুনি মোক এইটো দিব লাগিব হয় নাই বাৰু পাৰফৰ্মেঞ্চ দিবলৈ যাওঁতে এইটো কিবা কিবি যদি ভুল হয় আপুনি এইখিনি পইচা মোৰ কাটিব পাৰিব কিন্তু মোৰ যদি একো ভুল নহয় মোক চাহি চালামত পইচাটো দিব লাগিব সেইটো নিয়ম ভ্ৰাম্যমানৰ কিছুমান নিজস্ব নিয়ম আছে এইখন কোনে ভ্ৰাম্যমানৰ সংবিধান বনাইছে হাঁহি উঠে সেইকাৰণে ক'লো যে নজনা মানুহ কিছুমানে ভ্ৰাম্যমানত এতিয়া লিড লৈ আছে যি সংস্কৃতিৰ সতো নাই যাৰ গাত সেইটো একোৱেই নাই কোনোবাই কৈছে এইটো বৰ লাভৰ বেপাৰ কৰ ধুনীয়া ধুনীয়া মানুহবোৰ দেখা পাই থাকিবি দিনে ৰাতি অ'ত পেণ্ডেল হ'ব ত'ত পেণ্ডেল হ'ব যাব মালিক হিচাপে এখন আসন দিব ৰাতাৰাতি ছুপাৰষ্টাৰ হৈ গ'ল অভিনয় সংস্কৃতি সতো নথকা মানুহ এটা চিনাকি হৈ গ'ল এইবিলাক মানে বহুত কথা কেতিয়াবা বকি দিবলৈ মন যায় কিন্তু কি ক'বা নীলাজৰ কিছুমান লাজ নাথাকে নহয় ইমানক বকিলেও লাভ নাই গাত নালাগে কৰবাৰ পৰা কৰবালৈ গুচি গলো ন একো নাই তথাপিতো আৰু এটা কথা কওঁ যিহেতু আপুনি ইমানখিনি কথা ক'লে ইয়াৰে আগত ধৰক আজি 10 বছৰ আগৰ কথাই কৈছো আগৰ নাটক আৰু এতিয়াৰ মাজত আপুনি পাৰ্থক্য কি আছে নাটকৰ মানে কি হয় চোৱা চেঞ্জটো হ'বই ৰুচিবোধৰ লগত চেঞ্জ হয় আজি মোৰ ল'ৰা ছোৱালীয়ে কি ভাল পায় আমি কি ভাল পাইছিলো যদি লিষ্টখন উলিয়াওঁ বহুত ডিফাৰেঞ্চ হয় আৰু এতিয়া বহুত ফাষ্ট হৈছে মানুহৰ হাতত সময় কম গতিকে সৰু ঘটনা এটা ৰেপি চাই থকাৰ ধৃষ্টতা নাই কৰিব নোৱাৰে তেওঁলোকে সময়ো নাথাকে গতিকে কম সময়ত মানে এটা সুন্দৰ ষ্টৰী সুন্দৰকৈ উপস্থাপন কৰিব লগা হয় মই নিজে ধৰ 97ৰ পৰা নাটক লিখিছো মোৰ 97ত লিখা নাটকখন জাৰজ এতিয়া মেলি চালে এখন বুৰঞ্জী যেন লাগে প্ৰকাণ্ড এখন নাটক চিনবিলাক বহুত দীঘল হয় এটা চিন 10 মিনিট 15 মিনিটলৈকে চিন হয় এতিয়া বহুতক দেখা যায় এটা বস্তুকে চাই থাকিবলৈ অশান্তি পায় তেতিয়া কিন্তু অশান্তি পোৱা নাছিল তেতিয়া তেওঁলোকে ষ্টৰীৰ মাজত সোমাই গৈছে ষ্টৰীয়ে তেওঁলোকক যেনি নি থাকে দৰ্শকো তেনি গৈ আছে ষ্টৰী বুলি কওঁতে এটা কথা মনত পৰিছে আপোনাৰ এতিয়া একচুৱেলি মই এইটো ৰাইজৰ মানে কুৱেশ্যন কাৰণে মই সুধিছো মানে তেনেকে ধৰক কিছুমান কাৰোবাৰ পৰা মই শুনিছো বা দেখিছো মানে এতিয়া নাটকবোৰ কিছুমান ধৰক আপোনাৰ দেখা পাওঁ যে এখন চিনেমাৰ পৰা কাহিনী আহি পৰিছে কিছুমান নাট্যকাৰে এনেকুৱা কৰিছে আপোনাৰ ক্ষেত্ৰত আপুনি তেনেকে ধৰণে মানে লিখিছে নেকি নাই মই আচলতে কি মোৰ নাটকবিলাকতো যোনে চাইছে গম পায় মই অসমৰ কিছুমান জ্বলন্ত সমস্যাক কেন্দ্ৰবিন্দু হিচাপে লৈ পেলাই মই নাটকবিলাক লিখিবলৈ চাওঁ তেনেকুৱা উদাহৰণ গড় হত্যাৰ ওপৰত মই বাচ্চা লিখিছিলোঁ মদ আৰু স্কুলৰ ডিষ্টেঞ্চৰ ওপৰত মই বেইমান লিখিছিলোঁ এইবোৰ অসমৰ প্ৰব্লেম আছে যোৱাবাৰ মই অৰ্ধনাৰী লিখিছোঁ মানে থাৰ্ড লিংগক লৈ পেলাই যিটো মানে তেওঁলোকৰ প্ৰব্লেম তাক এটা বেলেগ ধৰণে মই উপস্থাপন কৰিছোঁ মই অৰ্ধনাৰী 1 অৰ্ধনাৰী 2 দুখন নাটক হৈছিল
অৰ্ধনাৰীখন প্ৰথম কোহিনুৰত হৈছিল, যোৱাবাৰ মই নিজে থকা এখন অৰ্ধনাৰী 2 আছে। তেনেকুৱা জ্বলন্ত সমস্যাক লৈ কৰোঁ। আৰু ফেমিলিৰ ভিতৰত আজিকালি বহুত নতুন নতুন কিছুমান সমস্যা দেখা দিয়ে। গতিকে সেই তেনেকুৱা ধৰণৰ সমস্যা মই চিনেমা এইটো হয়তো হৈ যাব পাৰে ক'ৰবাত। মই ভাবি থকা ষ্টৰি এটাৰ কোনোবা এটা কিবা এটা এংগুল কোনোবা এখন চিনেমাৰ এংগুলৰ লগত মিলি যাব, অকণমান মিলি যোৱাটো বেলেগ কথা, কিন্তু হুবহু উঠাই অনাটো কপি, যিটো কপি কৰে, কপি মই নকৰোঁ, মই কৰা নাই আজিলৈকে কপি। আৰু কপি কৰিবলগীয়া হ'লে নিজস্বতাটো নাথাকে, তাত নাথাকে। কপি কৰা মানে আৰু যোনে জানে গমেই পালে আমুক চিনেমাখনৰ পৰা মাৰি দিলে। আৰু এই নাটকৰ ক্ষেত্ৰত মই এইখিনিতে এটা নাট্যকাৰ হিচাপে কওঁ, এই স্ক্ৰিপ্টবিলাক তাৰমানে দৰ্শকৰ মাজলৈ আমি স্ক্ৰিপ্টবিলাক যেতিয়া নাটক কৰি পেলাই উলিয়াই লৈ যাওঁ, সেই স্ক্ৰিপ্টটোৰ ঘটনাটোক চাবৰ কাৰণে মানুহে আহি টিকেট কাটি চায়, ভাল পালে বাহবা দিয়ে, বেয়া পালে গালি পাৰে, হয়নে? মূলত হৈছে স্ক্ৰিপ্ট। কিন্তু স্ক্ৰিপ্টৰ ক্ষেত্ৰত বহুত প্ৰডিউচাৰে পইচা পাতি দিয়াত বৰ মানে হেৰি কৰে। এখন নাটক দৰ্শকৰ বাহবা ল'বৰ কাৰণে, মনোগ্ৰাহী কৰিবৰ কাৰণে কিমান চিন্তা কৰিব লগা হয় তুমি ভাবা। তাতে এই যে ক'লা যে কপি মাৰা হ'ব নালাগিব, নিজৰ সৃষ্টি এটা, ঘৰ সকলো কাম বাদ দি ৰুম এটাৰ ভিতৰত সোমাই বাহিৰৰ পৰা একো শব্দ নহাকে বন্ধ কৰি ঘণ্টাৰ পিছত ঘণ্টা টেনশ্যন লৈ নাটক এখন লিখাৰ পিছত তাৰ যেতিয়া প্ৰাপ্যটো পোৱা নাযায়, তেতিয়া দুখ লাগে, বেয়া লাগে। আচলতে এইবিলাক প্ৰডিউচাৰবিলাকে নিজে জানিব লাগে। মই এজন নাট্যকাৰ হিচাপে কৈছোঁ দেই, মই চম্পক শৰ্মা হিচাপে কোৱা নাই, নাট্যকাৰ হিচাপে। আৰু যদি নাট্যকাৰ এজনক যদি সুন্দৰ এটা মাননি দিয়ে, তেওঁক যদি মনটো ভাল লগায়, মোৰ বিশ্বাস তেওঁ ভালৰো ভাল আৰু কিবা সৃষ্টি কৰিবৰ কাৰণে তেতিয়া মন যায়। কাৰণ মই নহ'লেও বহুকেইজন নাট্যকাৰ আছে, অকল লিখি পেলাই খাই আছে, হয়নে বাৰু? উৎসাহ পায় কাম কৰাৰ কাৰণে, উৎসাহ পায়। আৰু এটা কথা কওঁ, কভিডৰ সময়ত ধৰক আমি দেখিলো বহুত আমাৰ শিল্পী হওক, বহুতৰ ক্ষেত্ৰত এইখিনি বস্তু আহি পৰিছে, সমস্যাৰ যিটো কথা কওঁ। আৰু ভগৱানৰ কৃপাত যাতে তেনেকুৱা এটা নাহক, গতিকে সেই তেনেকুৱা এটা পৰিস্থিতি যদি, মই অকল সেইটো বুলিয়ে কোৱা নাই, তেনেকুৱা এটা পৰিস্থিতি যদি কেতিয়াবা কোনোবাটো মুহূৰ্তত যদি আহি পৰে, আৰ্টিষ্টসকলে মানে কেনেকুৱা এটা পদক্ষেপ মানে আগতীয়াকে লোৱাটো ভাল বুলি আপুনি ভাবে? নহয়, এতিয়া কৰোণাই এটা ভাল শিক্ষা অসমৰ আৰ্টিষ্টক দিছে, মই বাহিৰৰ কথা নকওঁ। অসমৰ বিশেষকৈ ভ্ৰাম্যমানেই নহয় দেই, চিনেমা চিৰিয়েল সকলোতে প্ৰভাৱ পৰিছে। শিল্পী যি অকল এইটো কৰিয়েই চলি আছে, কৰোণাৰ কালত যিটো সন্মুখীন হ'ব লগা হ'ল, তাতকৈ বেলেগ শিক্ষা আৰু নালাগে। গতিকে এতিয়া মই ভাবোঁ এই কৰি থকা শিল্পীসকলৰ বহুতে এই লাইনটোৰ লগতো পেৰেলেলি কিবা এটা চলাই আছে যেন মোৰ ভাৱ এটা হয়। আৰু যদিও চলোৱা নাই, তেতিয়াহ'লে সেইটো মূৰ্খামি কৰিছে। কাৰণ ক'ব নোৱাৰে কাইলৈ কৰোণাতকৈ ডাঙৰ কিবা এটা আহিব পাৰে, যাৰ কাৰণে এই উদ্যোগটো এবছৰহে বন্ধ হৈছিল, হয়তো 4-5 বছৰো একো নহ'ব পাৰে। তেতিয়া কি কৰিব? আপুনিও সেইখিনি সময়ত মই নিউজত দেখা পাইছিলো, আপুনি এখন ৰেষ্টুৰেণ্ট এখন খুলিব লগা হৈছিল। মই খুলিছিলো, মই এতিয়াও মনে মনে আৰু বেলেগ বেলেগ কিবা ভাবি থাকো। আপুনি তাৰ আগতো চাগে আপুনি মানে তেনেকে এখন খুলিব লাগে বুলি চাগে আপুনি ভাবা নাই? মনত আছে, কিন্তু মই সিমান গুৰুত্ব সহকাৰে লোৱা নাছিলো। কাৰণ 9 মাহ ইয়াতে লাগি থাকো, আৰু বাকী 3 মাহ আহি ঘৰত মই স্ক্ৰিপ্ট লিখোতে যায়। বাকী বহুত স্কোপ পাইছিলো মই কিবা কিবি বেলেগ কৰাৰ, কিন্তু মই সিমান গুৰুত্ব সহকাৰে লোৱা নাছিলো কথাটো। কৰোণাই কিন্তু মোক পাকঘূৰণি খুৱাই দিছে। কাৰণ সেইখিনি সময়তে মোৰ ডাঙৰজনী ছোৱালীক মই মেডিকেল পঢ়িবৰ কাৰণে তাইক লক্ষ্ণৌলৈ পঠিয়াইছোঁ। ডাক্তৰ কৰি এটা ষ্টুডেণ্ট উলিয়াই আনোতে মোটামুটি 1 কৰোৰ টকাৰ কথা আহিব, বহুত হিউজ এমাউণ্ট। এইটো বাহিৰৰ কাণ্ট্ৰিত নহয়, ইণ্ডিয়াত কিয় ইমান বেছি মই নাজানো। আচলতে এইটো বৰ দিগদাৰেই হয়, এইটোক লৈ পেলাই বহুত মানে চৰ্চা হৈছে। হয়তো সেইখিনি সময়তে কৰোণা হৈ গ'ল। ভাগ্য ভাল, তাইক মই পঢ়াম বুলি, তাইক জন্ম হোৱা দিন ধৰিয়েই মোৰ মূৰত এটাই তাৰমানে লক্ষ্য আছিল যে মই এইক মেডিকেল পঢ়াম। গভৰ্ণমেণ্ট হেৰিয়ত পালেতো পালে, নাপালে মই প্ৰাইভেটকৈ হ'লেও পঢ়াম।
সেই প্ৰিপেৰেশ্যনটো তেতিয়াৰ পৰা আছিল কাৰণে মই তাইক পঢ়াব পাৰিছোঁ। আৰু আপুনি এই ক্ষেত্ৰত ধৰক চৰকাৰক কিবা অনুৰোধ কৰিবনে, চৰকাৰৰ পৰা কিবা আশা কৰেনে? কোন ক্ষেত্ৰত? মানে ধৰক আৰ্টিষ্টৰ চাওক এটা সময়লৈকে তেখেতলোকে কাম কৰিব, বহুত ক্ষেত্ৰত আমি দেখা পাইছো তেখেতে বহুত ভাল কাম কৰিছে, কিন্তু তেখেতৰ যেতিয়া এটা সমস্যা আহি পৰে, তেখেতে যেতিয়া এখন কিবা এটা প্ৰব্লেমত ধৰক যুঁজিব লগা হয়, সেই সময়খিনিত মানে বহুতৰ পৰা ছাপোৰ্ট নাপায়, মেডিকেলৰ ক্ষেত্ৰত হওক বা কিছুমান সমস্যাৰ ক্ষেত্ৰত হওক, কাৰণ তেখেতে গোটেই বছৰ বছৰ ধৰি মানুহক মনোৰঞ্জন দিয়ে, তেখেতে জীৱনটো পাৰ কৰি দিয়ে। সেই ক্ষেত্ৰত ধৰক তেনেকুৱা সহায় সহযোগিতা পোৱাটো খুব কম দেখো। এই ক্ষেত্ৰত আচলতে অকল চৰকাৰক দুখ দিলেই নহ'ব, চৰকাৰৰ কৰণীয়খিনিক আঙুলিয়াই দিয়া মানুহৰ আচলতে আমাৰ মাজতে অভাৱ আছে। মন কৰিছেনে, আজি 50 বছৰ পাৰ হৈ গ'ল, সোণালী জয়ন্তী পাৰ কৰি দিলে ভ্ৰাম্যমাণ থিয়েটাৰ, কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী সন্থা এটা নাই। তাকে দুখৰ কথা আছে। চৰকাৰৰ ঘৰলৈ যাবলগীয়া মানুহ এটা নাই। কোনোবা এজন থাকিলে, লিডাৰ থাকিলে তেওঁক ক'ব পাৰি যে আমাৰ এইটো প্ৰব্লেম হৈছে, প্ৰব্লেমটোক লৈ পেলাই চৰকাৰক কিবা এটা কওক। কোনে কওক, কাক কওক? সেইটো আচলতে বৰ ডাঙৰ এটা হেৰি, কাৰণ মোৰ বিশ্বাস কালচাৰেল লাইনত অসমৰ বহুত ফাণ্ড থাকে, সেই ফাণ্ডবিলাকৰ আচলতে ভ্ৰাম্যমাণ থিয়েটাৰৰ মানুহখিনিকো সাঙুৰি লৈ তেওঁলোকৰ কাৰণে স্পেচিয়েল কিবা এটা ৰাখিব লাগে, কাৰণ আমি 9 মাহ দিন যেতিয়া বেলেগে ঘূৰি ঘূৰি কাম কৰোঁ, আমি বেলেগ কাম কৰিবলৈ আহৰিয়ে নাপাওঁ। এই চিনেমা এক্টৰ এজনে হয়তো কোনোবা এজন বেংকৰ এমপ্লয়ো হ'ব পাৰে, কোনোবা এজনে গভৰ্ণমেণ্ট গেজেটেড অফিচাৰ হ'ব পাৰে, কিন্তু তেওঁ থাপ মাৰি এখন বা দুখন চিনেমা কৰিছে, তাত তেওঁ ভাল পাৰফৰ্মেঞ্চ দেখুৱাইছে, তেওঁ নাম কৰিছে, নহয় তেওঁৰ চিন্তা নাই। কিন্তু এই ভ্ৰাম্যমাণৰ মানুহখিনি 9 মাহ বেলেগ কাম কৰাৰ কোনো ধৰণৰ সুবিধাই নাই। তেওঁলোকক আচলতে বিশেষকৈ পেঞ্চনটো ৰেগুলাৰ কৰিব লাগে। দ্বিতীয়তে এতিয়া শিল্পী পেঞ্চনৰ ক্ষেত্ৰতো বহুত ধৰণৰ কথা শুনি থাকোঁ। 40-45 বছৰ কাম কৰা শিল্পীজনেও পেঞ্চনৰ কাৰণে হামৰাও কাঢ়ি ফুৰিছে, তেওঁৰ লিষ্টত নামটো অহা নাই, বেলেগ কাৰোবাৰ আহিছে। আৰু এইটো কিয় হৈছে? এইটো কিয় হৈছে? বিচাৰক কোন আছে, বাছনিত কোন আছে? সুন্দৰকে বাচিব লাগিব মানুহখিনি, কোনখিনিয়ে পাব লাগে। আচলতে তেলিৰ মূৰত তেল ঢালিতো লাভ নাই, আছে নেকি? যি এমুঠি ভাতৰ কাৰণে 45 বছৰ দিন ভ্ৰাম্যমাণত কাম কৰাৰ পাছত এতিয়া তেওঁ কৰাৰ অচল হৈ পেলাই ঘৰত পৰি থকা অৱস্থাত যদি তেওঁক অকণমান সহায় কৰে, পেঞ্চন এটা যদি পায়, তেওঁ সেইখিনি বহুত হ'ব। অন্ততঃ ঔষধখিনি খাবৰ কাৰণে, কিনিবৰ কাৰণে হয়তো বেলেগক হাত পাতিব নালাগে। সেইবিলাক মানুহ চাব লাগে। কি ক'ম, আমাৰ ক'বলৈ গ'লেতো ঢেৰ। কৰোণাৰ সময়তে চাওক, মানুহৰ জীৱনক লৈ কত বেপাৰীয়ে কিমান বেপাৰ কৰিলে, বহুতে বেপাৰ কৰিলেতো কৰোণাৰ নামত, খানা ছাপ্লাই দিয়াৰ নামত, চিৰিঞ্জ ছাপ্লাই দিয়াৰ নামত, কিবাৰ নামত কিমান ঘোটালা, পেপাৰ মেলিবই নোৱাৰি, কিমান ঘোটালা পাইনে? মানুহে আমিতো কুকুৰ মেকুৰী নহয়, মানুহে মানুহৰ জীৱনক লৈ কোনোবাই যুদ্ধ কৰি আছে, সেই পেচেণ্টটোৰ পৰাও কিবা মানে চান কাঢ়ি পেলাই খোৱা মানুহ আছে। তুমি ভাবা সেইটো মানুহৰ শাৰীত পৰেনে? সেইবিলাক মানুহক তুমি কি শিক্ষা দিবা? তেনেকুৱা মানুহৰ পাৰ্চেণ্টেজটো এতিয়া বহুত বেছি হৈছে। চব মানুহবিলাক আত্মকেন্দ্ৰিক হৈ গৈছে, নিজক লাগে, নিজে খাওঁ, নিজে ভালকে থাকোঁ, মোৰ ল'ৰা ছোৱালী ভাল হওক, ওচৰৰ মানুহ জহন্নামে যাওক, এইটো চিন্তা হৈছে নে? মেক্সিমাম হৈছে। তাৰ মাজত ভাল মানুহ আছে, কিন্তু সেই ভাল মানুহ কিজনেহে পৃথিৱীখন ষ্টেণ্ড দি আছে, ধৰি আছে। মই নিজকে ভাল বুলি নকওঁ, কিন্তু এইখিনি কথা মই অতি ক্ষোভত কৈছো। মই গোটেই অসমখন আজি 35 বছৰে 35 পাক মাৰিছোতো ভ্ৰাম্যমাণৰ জৰিয়তে, 35 পাক মাৰি মানুহৰ মনৰ ভাৱ ভংগী মই ভালকে জানো। আৰু কিছুমান এনেকুৱা মানুহ লগ পাওঁ, এইবিলাক কথা মই কোৱা কথা নহয়, বেলেগৰ মুখৰ পৰা শুনি পেলাইহে মই ক'ব পাৰো। কি হয় সেইখন দেশত আচলতে ইয়াতকে বেছি আশা কৰাটোও ভুল, য'ত এনেকুৱা মানুহৰে পাৰ্চেণ্টেজ বেছি, হয়নে বাৰু?
কম সকলে মানে পাত্তা নাপায় পাত্তা নাপায় সেইকাৰণে কিছুমান মানুহ নিজৰ ভিতৰতে গুজৰি গুমৰি শেষ হৈ গৈছে প্ৰকাশ কৰিছে কিন্তু কোনো ফল ধৰা নাই আৰু এটা চাম আছে আকৌ বক্তৃতাত কয় নিজে কিন্তু সেইটো মানুহ নহয় সেইটো এটা জাত আছে দেই কি বাহিৰটো বেলেগ ভিতৰটো বেলেগ বিৰাট দিগদাৰ তেওঁ লেকচাৰত বিৰাট দামী দামী মদ নাখাবা কৈ নিজে আহি প্ৰথম মদৰ বটলটো তেওঁৱে খুলে হয়নে বাৰু সেই জাতটো আছে সেই জাতটোহে বেছি ডেঞ্জাৰ ধৰক এতিয়া মোৰ এটা ইউটিউব চেনেল আছে আজি মই নকওঁ সকলোৱে যে মোক কাইলৈ ভাল কমেণ্টে কৰিব কাইলৈ কোনোবাই মোক বেয়াকেও কমেণ্ট কৰিব পাৰে কোনোবাই মোক বেয়াকেও ক'ব পাৰে এতিয়া চাওক কোনোবাই এটা চেনেল এটা খুলিছে মনোৰঞ্জনৰ কাৰণে কিছুমানক দেখিছো ধৰক চেনেল এটা খুলিছে তেখেতৰ নিজৰ এটা পৰিয়াল বা এখন ঘৰ চলি আছে সেই তাৰ উপাৰ্জনেৰে এনেকুৱা ক্ষেত্ৰত দেখো তেওঁলোকৰ নিজৰ জীৱনৰ লগত ঘটি থকা ধৰক ভাল লগা বেয়া লগা সময়খিনিও ৰাইজক মানে দেখুৱাবলৈ সদায় চেষ্টা কৰিছে ধৰক ভাল লগা বস্তুটো যেনেকে তেখেতে দেখাইছে বেয়া লগা মুহূৰ্তখিনিও কেতিয়াবা ভিডিঅ'ৰ থ্ৰুৱেদি ধৰক ৰাইজৰ আগত দাঙি ধৰিছে মোৰ এনেকুৱা এটা প্ৰব্লেম চলি আছে ঘৰত বা মোৰ এনেকুৱা এটা সমস্যা হৈ আছে গতিকে সেই সকলো বহুত বেছি মানে ট্ৰল কৰা মই দেখা পাইছো বা দেখিছো গতিকে এজন ভ্ৰাম্যমানত বা এখন থিয়েটাৰত যেতিয়া এজন আৰ্টিষ্ট যেতিয়া চুক্তিবদ্ধ হয় 9 মাহৰ কাৰণে গতিকে তেখেতৰতো তেনেকুৱা বহু কেইজন আৰ্টিষ্টৰ দেখিছো নিজৰ ঘৰৰ ফেমিলি কোনোবা এজন মানুহ ঢুকাই গলেও কিবা ডাঙৰ এটা সমস্যা আহিলেও তেওঁ কিন্তু সেই সময়খিনিত আপোনাৰ সেই নাটকখনৰ লগত বা সেই জেগাত তেওঁ উপস্থিত থাকিব লগা হয় গতিকে সেই তাৰ আৰু ইয়াৰ মানে পাৰ্থক্যটো আপুনি কি ভাবে ক'ব তেখেতৰতো এটা মনোৰঞ্জনেই দি আছে তেখেতৰ সেইটো এটা ধৰক ইনকাম চৰ্চ বুলি কৈছো কিছুমানে ইনকাম চৰ্চ হিচাপে লৈছে ধৰক কিছুমানে ধৰক আপোনাৰ সেইটো এণ্টাৰটেইনমেণ্ট হিচাপে লৈছে কিন্তু যিসকলে ধৰক নিজৰ ইনকাম চৰ্চ হিচাপে ধৰক বস্তুটো কামটো কৰি আছে সেইখিনিত ধৰক তেখেতৰ সমস্যাখিনি দেখুৱাটো ভুল নে ভ্ৰাম্যমান জগতৰ যেনেকে ধৰক এতিয়া সেই সমস্যাটোৰ কথা ক'লো মানুহ এজন ঢুকালো ধৰক আহিব নোৱাৰে ঘৰখনলৈ সেই ভিত্তিত আপুনি কি ক'ব চাওক এতিয়া সেইকাৰণে ভ্ৰাম্যমান শিল্পীখিনি মই যে ক'লো 9 মাহ দিন ঘৰ দুৱাৰ এৰি থাকিব লাগে কিন্তু ঘৰ এৰি 9 মাহ দিন তেওঁলোক যদিও বাহিৰত থাকে কিন্তু ঘৰখনৰ প্ৰতি তেওঁ ফুল দায়বদ্ধতা কাৰণ তেওঁৱে লিড লৈছে তো এটা পৰিয়ালৰ আজি মই মোৰ সংসাৰখনৰ গুৰু দায়িত্ব মই নিজে পাতি ল'ব লগা হৈছে মই য'তে নাথাকোঁ কিয় মই নিজে আহিব নোৱাৰিলোঁ মোৰ ঘৰুৱা সমস্যাটো মই দূৰৰ পৰা হ'লেও ছল্ভ কৰাবৰ কাৰণে চেষ্টা কৰিব লাগে তেনেকুৱা ব্যক্তিগত বহুত ঘাত প্ৰতিঘাত বহুত ধৰণৰ সমস্যা বহুত ঘটনা আমাৰ মূৰৰ ওপৰেদি পাৰ হৈ যায় আজি যে ক'লা কাৰোবাৰ ঘৰত চলি থকা অৱস্থাত যদি মাকৰে যেনিবা সাংঘাতিক চিৰিয়াছ হৈ আবেলি 6টা বজাত খবৰ পাইছে যোৰহাটত আৰ্টিষ্টজনৰ ঘৰ চলি আছে ধেমাজিত কিন্তু 7টা বজাত তেওঁৰ গতিকে তেওঁ এতিয়া কি কৰিব তেওঁ শ্ব'টো কৰিব নে মাকৰ ওচৰলৈ যাব তেওঁ শ্ব'টোৱে কৰিব দৰকাৰ হ'লে তেওঁ কোনোবা থাৰ্ড পাৰ্চনক খাতিৰ কৰি হ'লেও তেওঁক নাৰ্ছিং হোমলৈ নিবৰ বাবে যদি কোনো মানুহ নাথাকে যদি ঘৰত মানুহ থাকে তেওঁ পইচা পাতি ইয়াৰ পৰা পঠিয়াই হ'লেও আমুক কৰ তামুক কৰ লৈ যায় তাৰ মাজতেও 2.5 ঘণ্টা সময় মানুহক কিন্তু মনোৰঞ্জনটো দিছে কিন্তু তেওঁৰ অন্তৰাত্মাত কি দ্বন্দ্ব চলি আছে সেইটো কিন্তু সন্মুখত বহি থকা দৰ্শকে বুজি নাপায় সেইটো সেই মানুহজনে বুজি পায় হয়তো তেওঁৰ ইউনিটটোত কাম কৰি থকা মানুহক যদি তেওঁ কৈছে ইউনিটৰ মানুহখিনিয়ে জানিব তেওঁলোকে অকণমান দুখ কৰিব মাকৰ এই অৱস্থা ইমানটো এতিয়া ইমান ধুনীয়া কমেডি কৰি পেলাই মানুহক হহুৱাই আছে নিজে হাঁহিব পৰা নাই অন্তৰাত্মাই তেওঁৰ হহা নাই আৰ্টিফিচিয়েলি তেওঁ হহুৱাইছে এনেকুৱা জীৱন এইবিলাক শিল্পীৰ জীৱন সেইকাৰণে শিল্পীক মানুহে শ্ৰদ্ধা কৰে শিল্পীৰ ত্যাগ এই ত্যাগ আচলতে এটা সাংঘাতিক ত্যাগ মৰম কৰে আমাৰ এই মৰম আকৌ বহুতে ৰাখিব নাজানে এই মৰমৰ কিছুমানে আকৌ মৰমখিনি সুবিধা হিচাপে লয় ভাল বেয়া চবতে থাকে ভাল শিল্পীও আছে বেয়া শিল্পীও আছে
এই ত্যাগখিনিৰ কাৰণেহে মানুহে শিল্পীখিনিক মৰম কৰে আৰু ভাল অভিনয় কৰা বুলি এটা ভাল দৃষ্টিৰে চাই সেইটো বেলেগ কথা যে মোক বৰ ভাল এক্টিং কৰিছে বৰ ভাল কৰিছে ভাল লাগিলে দাদা কিন্তু শিল্পীৰ জীৱনটো বৰ কষ্টকৰ কষ্ট কৰাৰ বাবেই যিসকলে কষ্ট কৰিছে তেওঁলোকো সেই মানুহৰ দৃশ্যপটত থাকি যায় আজি ভূপেন দাই মানুহে পাহৰিব পাৰিব জানো তেওঁ যেন কেনেকুৱা শিল্পী আছে আজি বিষ্ণুৰাভাক মানুহে পাহৰিব পাৰিছে ধূলিয়ে বালিয়ে বাগৰি গাঁৱে ভূঞে থাকি তেওঁৰ প্ৰতিভা বিকাশ কৰিছে তাৰ মাজতে দেশপ্ৰেমটো আছে তেওঁ বিপ্লৱী হেৰি আছে সত্তা আছে গতিকে সেই কিছুমান শিল্পীক মানুহে কেতিয়াও পাহৰিব নোৱাৰে আৰু কিছুমান শিল্পী লাহে লাহে মানস পটৰ পৰা আঁতৰিছে সেই আঁতৰি যিসকল যোৱাৰ চান্স আছে তেওঁলোকক এটা কথাই এইখিনিতে কওঁ সদায় এনেকুৱা কাম কিছুমান কৰা যাতে তুমি কৰা কষ্টখিনিক মানুহে তুমি নথকাৰ পিছতো মূল্যাংকন কৰিব পাৰে আৰু ইয়াতকে ভাল সুবিধা আৰু নাই নাটক কেতিয়াবা ধৰক চলি থকা সময়খিনিত যেতিয়া ধৰক ষ্টেজত আপোনালোকে পাৰফৰ্ম কৰি আছে নাটক এখন চলি আছে এটা গতিত চলি আছে কিছুমান দেখো বহু ক্ষেত্ৰত মানে কি হয় অডিয়েন্সৰ ফালৰ পৰা কিছুমান বেয়া মন্তব্য দিয়ে বেয়াকে কয় সেই সময়খিনিত বহুতে নাটক ৰখায়ো দৰ্শকক অনুৰোধ কৰিব লগা হয় আপোনাৰ ক্ষেত্ৰত তেনেকুৱা হৈছেনে তাৰমানে চোৱা ইয়াত দুটা কথা থাকে আমি গম পাওঁ আমি অকল এটা জেগাতে নাটক নকৰোঁ নহয় ৰিহাৰ্চেলৰ পৰা ওলাই পেলাই আমি এখনৰ পিছত এখন ঠাই আমি গৈ থাকোঁ নাটকটো আমাৰ সেই 3খন নাটকেই ইয়াতো কৰিলোঁ তাতো সেই 3খনেই কৰিলোঁ তাতো 3খনেই কৰিলোঁ পাৰ্টিকুলাৰ কোনোবা এখন নাটকত ধৰ ছাপ'জ এনেকুৱা এটা জেগা আহি পালোহি য'ত আৰ্টিষ্টে মুখ মেলিবই নোৱাৰে হুলস্থুল সেইটোত আমি বুজি পাওঁ যে এইটো ইণ্টেনশ্যনেলি কৰিছে এনেই হুলস্থুল কৰোঁ বুলি কৰিছে তেতিয়া অসহ্যকৰ হৈছে কেতিয়াবা আমি এইটোও জানো যে নাটকখন বেয়া পায় এইকেইটা চিন ওলালে আৰু মানুহৰ মাজত আৰু বা হুলস্থুল এটা হৈছে সেইটো হজম কৰিব পাৰি যিহেতু বেয়া পাইছে সঁচাকৈ বেয়া পাইছে কিন্তু যেতিয়া হজম কৰিব নোৱাৰা এটা ডিষ্টাৰ্বেঞ্চ আহে তেতিয়া কিছুমান আৰ্টিষ্টে ৰৈ দিয়ে মোৰ ক্ষেত্ৰতো মই 2-3বাৰ হৈছে মই তেখেতক হাতযোৰ কৰি ভালকেই কওঁ চাওক যদি কিবা কাৰণত বেয়া পাইছে যে আপোনালোক নালাগে চাব টিকেটৰ মূল্যটো দৰকাৰ হ'লে ময়ে ঘূৰাই দিম লৈ যাবলৈ কিন্তু যিকেইজনে চাই আছে তেওঁলোকক অন্ততঃ ভালকে চাব আৰু আমি এইটো লাইভ শ্ব' কৰি আছো ইয়াত বাহিৰৰ পৰা কিবা শব্দ আহি যোৱাৰ লগে লগে মোৰ ইনভলভমেণ্টটো লাহেকে নোহোৱা হৈ যায় আৰু ইনভলভমেণ্ট নোহোৱা হ'লে পাৰফৰ্মেঞ্চ বেয়া হ'ব গতিকে ভালকে চাই থকা মানুহকেইজনে চাই অশান্তি পাব কাইলৈ মোৰে এটা বদনাম হ'ব চম্পক শৰ্মাই ভাল এক্টিং কৰা নাই সেইকাৰণে চিঞৰি আছে কিন্তু মই কি কাৰণে ভাল এক্টিং কৰিব পৰা নাই সেইটো তেওঁলোকে বুজি পোৱা নাই যে মোৰ ইনভলভ হ'বলৈ মই কেৰেক্টাৰটো যাওঁহে হুলস্থুলটো আহি যায় মোৰ ভাগি যায় ব্ৰেক হৈ যায় কাৰণ অভিনয়টো এটা ইনভলভমেণ্টৰ ওপৰতটো কমপ্লিট মই চৰিত্ৰটো নহয় যদিও মই চৰিত্ৰটো ফুটাবলৈ গৈ আছো ন সেই চৰিত্ৰটো কামবিলাক কৰিবলৈ গৈ আছো না গতিকে সেই চৰিত্ৰটোৱে বিচৰা বস্তুখিনি মইতো ভাবি থৈছিলোঁ সেইখিনি মই দিবলৈ যাওঁতে যদি বাটৰ পৰা কোনোবাই মোক অবষ্ট্ৰাকশ্যন আহি যায় ইটোৰ পাছত সিটো মই এইটো জেগা কেনেকৈ পাম ডেফিনেটলি মোৰ পাৰফৰ্মেঞ্চটো বেয়া হ'ব আৰু আপুনিতো অসমখনৰ ধৰক ইমূৰৰ পৰা সিমূৰলৈ ইমান জেগা ঘূৰিছে ধৰক তাৰ ভিতৰত আপোনাৰ এনেকুৱাও কিছুমান জেগা পাইছে মানে আজিকালি আপুনি বিশ্বাস কৰে নকৰে নাজানো মই বিশ্বাস কৰোঁ দেই মাজতে মই এটা ভিডিঅ' এটা দেখিছোঁ আজি হ'ল কেইবাবছৰৰ আগত মানে এনেকুৱা এটা ঘৰত মানে থাকিব দিছিলে বোলে ৰাতি মানে কিবা কিবি শব্দ হৈ আছিলে আতংকময় কিবা কিবি বোলে ভূত আছিল নে কিবা আপুনি এনেকুৱা কিবা সন্মুখীন হৈছে নেকি মই হোৱা নাই কিন্তু মোৰ কো-এক্টৰ 2-4জনে কেতিয়াবা কয় তেনেকুৱা ডিষ্টাৰ্বেঞ্চ আহে কিছুমান পাৰ্টিকুলাৰ জেগাত মই ইমান নিজে পোৱা নাই যেতিয়া মই কথাবিলাক শুনিহে থাকোঁ কিন্তু 100% মই মানে হজম নকৰোঁ কেতিয়াবা হয় মাজতে এনেকুৱা হৈছিল মোৰ মনত আছে প্ৰশান্ত হাজৰিকা মোৰ গুৰু তেখেতে মোক কৈছিল যেদিন ৰাতি
শ্ব' কৰি গৈ তেওঁৰ ৰুমত ৰাতিটো শুব পৰা নাই বহি থাকে মানে কিবা এটা কৰোঁতে লাহেকে গোটেই ঘৰটো কঁপি যায় খট 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 ভূমিকম্প অহা বুলি ভাবে ভূমিকম্প নহয় আকৌ অকণমান দেৰি পিছত আকৌ কঁপিছে তো মানুহটো ভয় খাই গ'ল কি হ'ল তাৰপিছত তেওঁ বহুত দেৰি কেলকুলেশ্যন কৰি গম পালে যে 100 মিটাৰ নে 200 মিটাৰ মান দূৰত হাইৱেটো আছে লোডিং ট্ৰাক যেতিয়া পাৰ হৈ যায় তেতিয়া এইটো পুৰণা দিনৰ IB এটা আছিল বিট বাটাম দিয়া IB পুৰণা ঘৰ অকণ ভাইব্ৰেশ্যন অলপ তাৰমানে ঘৰটো কঁপি যায় লৰি যায় তেতিয়াহে তেওঁ নিশ্চিন্তে শুব পাৰিছে মোৰ নিজৰ ক্ষেত্ৰত এবাৰ হৈছিল এই কুঁৱৰীতল পেণ্ডেল তাৰে সেই তেজপুৰ কলিয়াবৰ যাওঁতে ৰাইট চাইডে এটা দুমহলীয়া গেষ্ট হাউচ এটা আছে IB কিবা এটা তেনেকুৱা মোক তাত থাকিব দিছিল আজিৰ পৰা এইটো 97 মানৰ কথা 97, 98 মানৰ তাত পৰিৱেশটো জয়াল তাৰমানে 15টামান ৰুম আছে তলে ওপৰে কোনো এটা ৰুমত মানুহ নাই অকল ওপৰৰ এটা চুকৰ ৰুম এটাত মোক থাকিব দিছে শ্ব' কৰিবলৈ যাওঁতেই মই চাই গৈছোঁ পৰিৱেশটো বিৰাট জয়াল ওচৰত মানুহৰ ঘৰ দুৱাৰ তেনেকে নাই ৰাস্তাটোৰ কাষত ৰাতি আহি যেতিয়া শুবলৈ লৈছোঁ এটা সময়ত কট 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 তেনেকুৱা শব্দ এটা হয় সেই শব্দটোত মই সাৰ পাই গ'লোঁ আকৌ এবাৰ শব্দ হৈছে ইটো পাছত সিটো শব্দ হৈছে মই লাহে লাহে মোৰ ভয়টো বাঢ়িছে কি হ'ল মই টৰ্চ লাইট ওচৰতে মোৰ কিবা এখন আছিলে সেইখনো হাততে লৈ মই কেৱল বহি আছোঁ তাৰপিছত গম পাইছোঁ যে পাৰয়ে মানে ৰুণ দিছে ওপৰত লাখ পাকুৰ বুলি তাৰমানে ওপৰত পাৰ আছে চিলিঙত ই মানে ঠুটটোৱে মাৰি দিয়ে কট 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 কটকে এনেকে মাৰি দিয়ে কিবা খজুৱাই আৰু ৰাতিৰ মানে সৰু শব্দ এটাই বৰ ডাঙৰ কিবা এটা ৰূপ লৈ লয় এনেকুৱা ধৰণৰ কিছুমান ঘটনা ঘটে যি মানুহে আলৌকিক বুলি কয় কিন্তু মই দুটা প্ৰমাণ দিলোঁ আলৌকিক নহয় যিহেতু ঘৰত আপুনি যি 2-3 মাহ আপুনি সময় দিয়ে গতিকে আৰু আপুনি ক'লে আজি আপোনাৰ 35টা বছৰ হ'ল আপুনি একেৰাহে ধৰক ভ্ৰাম্যমাণৰ লগত আপুনি জড়িত হৈ আছে ইয়াৰ ক্ষেত্ৰত আপোনাৰ ফেমিলি ছাপোৰ্টটো কেনেকুৱা পাইছে ফেমিলি ফুল ছাপোৰ্ট আছে প্ৰথম অৱস্থাত এইটোৱে প্ৰফেশ্যন আছিল এই প্ৰফেশ্যনটোক কথা গম পাই তেওঁ মোৰ লগত বিয়াত বহিছিল আৰু বিয়া পতাৰ পিছত 2 বছৰ তেওঁ মোৰ লগতে কামো কৰিছিল অসমখন দেখুৱাই সন্তানৰ কথা আহিল তেওঁ ঘৰতে থাকিল আৰু মই যাব লাগিল কৰ্মৰ কাৰণে গতিকে এটা চিডুলটো তেওঁ 2 বছৰ মোৰ লগত থিয়েটাৰত বিয়াৰ পিছত থকাৰ কাৰণে ভ্ৰাম্যমাণৰ গোটেই ভিতৰৰ টেকনিকটো তেওঁ গম পাই গৈছে কোনখিনি সময়ত মই কেনেকৈ থাকোঁ কি কৰোঁ কোনখিনি মই ফ্ৰী থাকোঁ বিজি থাকোঁ কিন্তু মতা মানুহৰ অবিহনে গুৱাহাটী মহানগৰীত এগৰাকী মাইকী মানুহে অকলে সন্তান জন্ম দি ডাঙৰ দীঘল কৰি আজি 2জনী ছোৱালী মোৰ বাহিৰত পঢ়ি আছে এইটো পৰ্যায়লৈকে মই কিন্তু থিয়েটাৰতে আছোঁ মই সময় দিব নোৱাৰোঁ গোটেইটো মানে হেণ্ডেল কৰিছে তেওঁ মিছেছে এই ক্ষেত্ৰত তেওঁক মই মানে অকল ধন্যবাদ দিলেই নহ'ব বহুত কিবা কিবিৰ গৰাকী তেওঁ মই মানিব লাগিব মই খালি পইচা ঘটিবলৈ গৈছোঁ চলোৱা পইচাখিনি দিছোঁ বাকী কেনেকৈ চলিছে মই বাছখনত ইন্ধনহে ভৰাই দিছোঁ ড্ৰাইভিঙত বহি পেলাই বাছখন এঠাইৰ পৰা আন ঠাইলৈ নিয়াটো বৰ সহজ কথা নহয় এইখিনিতে এটা কথা কয় আপুনি প্ৰথমতে ভাবিছিল আপুনি প্ৰথম সন্তানটোক আপুনি মেডিকেল লাইনত পঢ়াম বুলি আপোনাৰ সপোন আপুনি কিন্তু লাগি থাকিব পৰা নাছিলে সপোনটো আছিল সেই সপোনটোৰ কাৰণে কষ্ট কৰিছিল তেখেতে সেইখিনিলৈকে লৈ গৈছিল পঢ়োৱাৰ ক্ষেত্ৰত কাৰণ আজিকালি চাওক ল'ৰা ছোৱালী গাইডৰ অবিহনে বহুত ল'ৰা ছোৱালী বেয়া হৈ যায় এতিয়ালৈকে ভগৱানে কৰাত মই তেনেকুৱা ধৰণৰ কোনো ধৰণৰ মোৰ ছোৱালী দুজনীৰ ক্ষেত্ৰত মই আজিলৈকে কোনো ধৰণৰ হেৰি পোৱা নাই মই যে অকণমান চিন্তিত হ'ম বা তাহাঁতৰ কোনোবা এটা কামে মোক অকণমান হাৰ্ট কৰিছে আজিলৈকে পোৱা নাই একদম সৰু লেখ মানুহ পোৱা নাই সেই ফালৰ পৰা ক'বলৈ গ'লে মই অত্যন্ত সুখী বাপেক এজন যদিও মই তাহাঁতক সময় দিব পৰা নাই আৰু গোটেই কাৰবাৰখিনি মাকৰ কাৰণে হৈছে এই বছৰ কোনখন থিয়েটাৰত
অহাবাৰ মই গৈ আছো ৰাজলক্ষ্মী ৰাজলক্ষ্মী এখন নতুনকৈ থিয়েটাৰ পাঠশালাৰ পৰা জন্ম গ্ৰহণ কৰিব এতিয়ালৈকে হোৱা নাই সকলো আয়োজন চলি আছে আৰ্টিষ্ট বন্দোবস্ত বা পেণ্ডেল বুকিং বা তেওঁলোকৰ থিয়েটাৰৰ কাৰণে যিখিনি বস্তু লাগে সেইবিলাকৰ যোগাৰ চলি আছে জুনৰ লাষ্টত নহ'লে জুলাই 1ৰ পৰা ৰিহাৰ্চেল আৰম্ভ হ'ব মোৰ এখন নাটকেই আছে অহাবাৰ ঘাঁ গতিকে ঘাঁখন মই কলম ধৰা নাই মোৰ অহা বছৰ 3খন নাটক কলাগুৰু বুলি এখন আৰু নতুন থিয়েটাৰৰ জন্ম হৈছে তাত মোৰ নাটক হৈছে কৰ্ণ অৰ্জুন অৰূপ বৈশ্য আৰু পদ্মৰাগ গোস্বামী আছে তাত দুটা কেন্দ্ৰ কৰি পেলাই নামটো ভাবা হৈছিল আৰু ষ্টৰিটো ঠিক তেনেকৈ নিম আৰু কোহিনুৰত আছে মোৰ নাটক বনৰীয়া ফুল আৰু মই নিজে থকাখনতো ক'লোৱে ঘাট 3খন নাটক এতিয়া মই এখনৰ কাম আৰম্ভ কৰিছোঁ জুলাই থিয়েটাৰলৈ যোৱাৰ আগতে 3খনৰ কাম শেষ কৰিব লাগিব লিখা আৰম্ভ কৰিছোঁ তাকে চাওঁ যোৱাৰ আগতে শেষ কৰিব লাগে তাৰ মাজতে ঘৰলৈ আহোঁতে বহুত কাম থাকে দেখিছাই ইটো সিটো কাম যিবোৰ পেণ্ডিং থাকে এইবোৰ মাইকী মানুহৰ কৰা সম্ভৱ নহয় মই আহিলে সেইখিনি কাম কৰোঁ মোৰ এই 2.5 মাহত ঘৰত বহুত কাম থাকে তাকে ঠিকে আছে ভাল লাগিলে কাৰণ আপুনি ইমান মূল্যৱান সময়কণ যে মোক এনেকৈ আপুনি দিলে থেংক ইউ মোৰো ভাল লাগিল তোমালোকৰ চেনেলটোলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিল ভাল ভাল কাম কৰি যোৱা ভাল ভাল ব্যক্তিৰ লগত চিনাকি হৈ তেওঁলোকৰ মনৰ ভাৱধাৰা মানুহক দিবৰ কাৰণে চেষ্টা কৰা অকল মানুহৰ ওচৰলৈ নহয় কিছুমান এনেকুৱা ধৰণৰ হেৰি আছে অসমত যিবিলাক আমাৰ মানুহে দেখা নাই তেনেকুৱা ধৰণৰ স্পট কিছুমানকো আজিকালি আমাৰ ইয়াত দেখা যায় চিনেমা এখন শ্বুটিং কৰিবলৈ হ'লে এই লাডাখ গ'ল ক'ৰবালৈ গ'ল কিবা গ'ল তেনেকুৱা ধুনীয়া ধুনীয়া জেগা আমাৰ অসমতে আছে কাৰ্বি আংলঙলৈ যাওক অৰুণাচললৈ যাওক বহুত ভাল ভাল স্পট আছে এইবিলাকো দেখুৱাবলৈ চেষ্টা কৰিব ঠিক আছে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আপোনালোক থাকিলে আৰু শেষত আহিব লগা ৰঙালী বিহুৰ আপোনালোক শুভেচ্ছা মোৰ ফালৰ থেংক ইউ মোৰ ফালৰ পৰাও থাকিল তোমালৈ থাকিল তোমাৰ চেনেলটোলৈ থাকিল আৰু সদৌ অসমবাসীলৈ থাকিল ধন্যবাদ আৰু ভিডিঅ'টো চাই যিসকলে ভাল পালে আৰু তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব